हेलो फ्रेंड हैप्पी ईद मुबारक। तो हेलो फ्रेंड स्टार्ट कर दिও और देरी नकरूँ आमार और एटा भिडिओत ईद उपलक्षे एटा भिडिओ बनाइছোঁ तो आपनालोके चाब ईद मुबारक। तो আজি आमार ईदर दिन तो सबर ईदर शुभेच्छा থাকিল और आमी एतिया रातिपुवा उठिल आमार पिठा चिठा चाह लगत आमी खाम। एतिया आपनालोके देखा पाले आपनालोकको सबके निमंत्रण करिलो आहिबो कारणे तो सबे आहिब। तो आमार पिठा की आछे आपनालोকক देखाओ। आमी खाई आছো प्रथमते पापड़े लो ঠিকে আছে। আচ্ছা পিঠা খেলা লো পিঠা খাই তো এতিয়া আমি যাম ঈদগাহ ময়দানত তাতে আমি নমাজ পঢ়িবলৈ যাম। তো এতিয়া আমি ওলাইছোঁ ঘৰৰ পৰা। মই এতিয়া অকলে গৈছোঁ, দাদা সিহঁতে গৈ পালে আগতে। তো এতিয়া আমি গৈ আছোঁ ঈদৰ নমাজ পঢ়িবলৈ সমাজতে। আমাৰ ইয়াৰ পৰা অলপ দূৰত আজি অলপ বৰষুণ পৰি আছে। তো ঈদগাহত নহয় চাগে, আজি মছজিদতে হ'ব। হ'লেও ঠাণ্ডা বতৰ ভাল লাগিব, গৰম নাই। অলপ বৰষুণ হ'লেও বেয়া নহয়, বেছি দিলেহে বেয়া লাগে। তথাপি কুল হ'ব, ভাল লাগিব, এনজয় কৰা যাব। তো ঈদত চবৰ নিমন্ত্ৰণ থাকিল, আহিব আমাৰ ইয়াতে ফুৰিবলৈ। আৰু আপোনালোকক দেখাই আছোঁ, মই গৈ আছোঁ জেগাবিলাকো দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো ফাইনেলি আমি আহি পাই গ'লোঁ ঈদগাহৰ ওচৰতে। তো এতিয়া আমি নমাজ পঢ়িবলৈ যাম ভিতৰত। ঈদগাহ তো আজি নহ'লে নমাজ, তো আমি মছজিদতে নমাজ পঢ়িম। তো আপোনালোকে দেখা পালে এয়া গৈ আছোঁ মছজিদৰ ওচৰতে। আমি বছ নমি এতিয়া মছজিদৰ ওচৰতে আহিলোঁ। বহুত মানে চেণ্ডেল জোতা খুলি ভিতৰলৈ সোমাই গ'ল। তো এতিয়া ময়ো চেণ্ডেল খুলি মছজিদৰ ভিতৰত সোমাই যাওঁ। তো দোৱা পঢ়িলোঁ, এতিয়া ভিতৰত সোমাই আছোঁ। তো আপোনালোকে দেখা পালে মানুহ সৰু বাচ্চাবিলাকে বহুত আনন্দত ঘূৰি আছে আৰু বহুতো আছে। এতিয়া নমাজ ষ্টাৰ্ট হ'ব অলপ সময়ৰ ভিতৰতে মছজিদতে। তো এতিয়া আমাৰ নমাজ হৈ গ'ল। তো আমি এতিয়া বাহিৰত ওলাই আছোঁ। তো মই অলপ সোনকালে বাহিৰতে ওলাই আছোঁ, কাৰণ আপোনালোকক দৃশ্যখিনি দেখাব লাগিব। তো এতিয়া আমাৰ চবৰ নমাজ শেষ হ'ল, এতিয়া আমি বাহিৰলৈ ওলাই আছোঁ আৰু গেটতে দেখা পাইছোঁ ওলাইছে মানুহ। তো মই সোনকালে অলপ বাহিৰলৈ আহি গ'লোঁ। আহি এতিয়া আপোনালোকক দৃশ্যখিনি দেখাইছোঁ। এয়া গেটৰ পৰা বহুত মানুহ ওলাই আছে। তো আমাৰ এইটো সমাজত বহুত মানুহ হয়, তো বহুত মানুহ আহিছে ধুনীয়াকৈ নমাজ পঢ়িলে। নমাজ হ'ল আমাৰ ধুনীয়াকৈ। তো এতিয়া মানুহখিনি বাহিৰতে ওলাই আছে, এতিয়া ঘৰতে ইঘৰে সিঘৰে ফুৰিবলৈ যাব। তো আমাৰ ইয়াতে ধুনীয়াকৈ নমাজ হৈ গ'ল। এতিয়া পুলিচ প্ৰশাসনো আছিল, তাতেও আছিল, তো ধুনীয়া হৈছে। এতিয়া মই ঘৰলৈ যাওঁ, নমাজ শেষ হ'ল। তো আপোনালোকে আহিব ঈদত। হেপী ঈদ মুবাৰক। আৰু মোৰ ভিডিঅ'টো চাই কেনেকৈ হ'ল জনাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। থেংক ইউ।